নমস্কাৰ, মই দেৱজিতে আজি অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনালোঁ। আজি মই ধেমাজিৰ পৰা আহি চিৰপানী আৰু চিৰপানীৰ পৰা বৰ্তমান আহি মই নিলখ পালোঁহি। আৰু নিলখৰ প্ৰায় 5-6টামান পাহাৰৰ ভিতৰত আছে ঝৰ্ণা, আৰু মই যিহেতু এতিয়া ঝৰ্ণা চাবলৈ আহিলোঁ, আৰু লগতে মই আপোনালোককো দেখুৱাম ঝৰ্ণা কেনেদৰে পানী পাহাৰৰ পৰা পৰি আছে। আৰু বৰ্তমান এই পাহাৰৰ প্ৰায় 4-5টা পাহাৰৰ ওপৰৰ পৰা পানী পৰি আছে। মই বৰ্তমান 3-4টামান পাহাৰৰ ভিতৰত সোমাই যাব বিচাৰিছোঁ, আৰু যিহেতু আপোনালোকে চাই থাকক যাতে মোৰ ভিডিঅ' স্কিপ নকৰিব, শেষলৈকে চাব। আৰু আজি বহুতো যিহেতু ৰ'দ টান হৈছে, ৰ'দতে বৰ্তমান মই আহি আছোঁ। আপোনালোকে বৰ্তমান চাই লওক, পাহাৰ চাওক, পাহাৰৰ ভিতৰত মই বৰ্তমান সোমাই আহি আছোঁ। এইপিনে মোৰ আগত গৈছে নবৌ গৈছে, দাদা গৈছে, ভণ্টি গৈছে। এইপিনে দেখিছেনে আপোনালোকে, মই এতিয়া বৰ্তমান পাহাৰৰ ভিতৰত গৈ আছোঁ। ব'লকচোন ভিতৰত কি আছে আমি আপোনালোকক দেখুৱাম, আৰু লগতে ময়ো চাম। আপোনালোকে চাওক, এইটো এটা বৰ্তমান পাহাৰ, আৰু এইটো এটা পাহাৰ। এই পাহাৰটোৰ মাজেদি আমি এতিয়া বৰ্তমান গৈ আছোঁ। সেই দুটা পাহাৰ মাজত গৈ আছোঁ বৰ্তমান মই। সেয়া মোৰ আগত গৈ আছে নবৌ, এইপিনে দাদা, ভণ্টিহঁত চব গৈ আছে, আৰু লগতে ময়ো আহি আছোঁ। এতিয়া মই বৰ্তমান এতিয়া নদীৰ মাজত পাইছোঁ, আৰু এতিয়া নদীৰ মাজে মাজে এতিয়া বৰ্তমান পাহাৰৰ ওপৰলৈ গৈ আছোঁ। আৰু 1 ঘণ্টাৰ ৰাস্তা যিহেতু খোজকাঢ়িব লাগিব, 1 ঘণ্টাৰ ৰাস্তাটো খোজকাঢ়ি মই আপোনালোকক ঝৰ্ণা দেখুৱাই আছোঁ। সেয়া বৰ্তমান নদী চাওক আপোনালোকে, এইজনী পৰিলে, সেইজনী পৰি গৈছে। চাওক এইপিনে গা ধুই আছে সৰু ল'ৰা আহি নদীৰ মাজত। ব'লা ব'লা মেম, ব'লা গৈ থকা। পৰিলে এই নপৰিলে। কি ধুনীয়া এটা পৰিৱেশ চাওক আপোনালোকে, নদীৰ মাজত পানী বা গাইছ, আপোনালোকে চাওক, বহুত ভাল লগা দৃশ্য হয়। যিহেতু এবাৰ পাহাৰৰ মাজেদি আমি গৈছোঁ, সেইবিলাক চাওক আপোনালোকে, মাজেদি এই ৰাস্তা চাওক, কি মজা ৰাস্তা দেখিছেনে, গাঁৱলীয়া পৰিৱেশ যে পাহাৰৰ কিমান ধুনীয়া লাগিছে আহি। সেইবিলাক চাওক, এতিয়া বৰ্তমান আমি পাহাৰৰ মাজেদি গৈ আছোঁ। এইপিনে হ'ল পাহাৰৰ মাজেদি লুংলুঙীয়া সৰু ৰাস্তা হয়, দেখিছেনে আপোনালোকে। আকৌ আমি আহি বৰ্তমান পানী পাইছোঁ, নদীৰ মাজে মাজে আমি বৰ্তমান গৈ আছোঁ। এইপিনে দেখিছ, চাওক আপোনালোকে, কি ধুনীয়া পৰিৱেশ। আমি বৰ্তমান 2টা পাহাৰ পাৰ হৈছোঁ, আৰু নেক্সট 3 নম্বৰ পাহাৰত আমি ঝৰ্ণা পাম। এই আহি এতিয়া বৰ্তমান আহি আছোঁ, যিহেতু আহি বহুত ভাগৰ লাগিছে পাহাৰৰ ওপৰত খোজকাঢ়ি কাঢ়ি। আৰু যিহেতু ইয়াত যদি আমাৰ ইমান ধুনীয়া জেগা আছে, আৰু আমিনো বাহিৰত যাবলৈ কিহৰ দৰকাৰ, ইয়াতে ধুনীয়া জেগা আছে, ধুনীয়াকৈ অসমৰ বাহিৰৰ নিচিনা জেগাই চাব পাৰে আপোনালোকে। যিহেতু ময়ো আহি চাম বুলি গুচি আহিলোঁ, আপোনালোককো মই যিহেতু দেখুৱাই আছোঁ এতিয়ালৈকে ভিডিঅ'। মানে ভিডিঅ' চাওক পাহাৰৰ মাজে মাজে কেনেকুৱা লাগিছে এটা পৰিৱেশ, যিহেতু বহুত ভালেই লাগিছে ইয়াত আহি। আৰু ইয়াত এতিয়া ইমান যদি গৰম হৈছে, গৰম অনুভৱ কৰিব পৰা নাই। সেইটো পানীৰ মাজেৰে যেতিয়া আহি আছোঁ, আৰু বতাহো মাৰি আছে ধুনীয়াকৈ। চাই থাকক আপোনালোকে, যিহেতু শেষলৈকে চাওক যাতে ভিডিঅ'টো স্কিপ নকৰোঁ। মই আপোনালোকক বাৰে বাৰে কৈছোঁ কথাটো। পানী ইমান ধুনীয়া চাওক, শব্দ শুনক, পানীৰ শব্দ ইমান মৰম লাগিছে। যিহেতু চাওক কিমান ধুনীয়াকৈ পানীবোৰ নদীত বৈ গৈ আছে। এইপিনে চাওক আমাৰ বৌহঁতে, ভণ্টিহঁতে পানীত নামি দিছে গৰমৰ পতাপত, যিহেতু থাকিব পৰা নাই, ইমান গৰম হৈছে। দেখিছেনে আপোনালোকে দ পানী, দেখিছেনে আপোনালোকে, বৰ্তমান শিলৰ ওপৰৰ পৰা আমি খোজকাঢ়ি আছোঁ। একদম গোটেই শিলেই শিল, আৰু নদীৰ মাজত ইমান শিল দেখিছে। এইটো চাওক কিমান ওখ পাহাৰ, ইয়াত আমি তলত আছোঁ। সেই হ'ল দেখিছেনে আপোনালোকে, ইমান ওখ পাহাৰ মাজতে বৰ্তমান আমি মাজে মাজে গৈয়ে আছোঁ। এষাৰ কথা আছে বোলে, শিলে শিলে ঠেকা খালে নিজৰাৰে পানী বৈ গ'ল। আৰু আমি বৰ্তমান নিজৰাৰ পানীতে গৈ আছোঁ বৰ্তমান। সেয়াই হৈছে নিজৰাৰ পানী। এইপিনে দেখিছেনে আপোনাৰ, নিজৰাৰ পানীৰ মাজেদি আমি গৈ আছোঁ। সেইটো এতিয়া শিলৰ যোনটো পানীৰ চাউণ্ড হয়, সেইটো ইমান যিহেতু ভাল লগা,
এটা গীতে ভূপেন হাজৰিকাই গাইছে, কোনোবাই বহুতে গান গাইছে এইটো বিষয়ে, ইমান ভাল লগা গান যিহেতু। আৰু এই পৰিৱেশটো যিহেতু আহিবলগীয়া পৰিৱেশ, আৰু এই পৰিৱেশত যিহেতু যদি অলপ ঘূৰে মনটো ফ্ৰেছ লাগে বা ভাল লাগে। আজি দেওবাৰ, আৰু দেওবাৰ হোৱাৰ কাৰণে মই বৰ্তমান গুচি আহিলোঁ ইয়ালৈ। আৰু দিনটো কি কৰিম তাকে ভাবি আজি মই এটা ভিডিঅ' বনাবলৈ গুচি আহিলোঁ ইয়াতে। আপোনালোকে চাওক। কি দেখিলা? পানী দেখিলা? ডেঞ্জাৰ জেগা দেখিছে না আপোনালোকে? মজা লাগিছে কিন্তু ইয়াত আহি। কি ধুনীয়া ডেঞ্জাৰ একদম মজা ইয়াত বৰ্তমান হিলে আহিল আৰু ইমান ফূৰ্তি ইয়াত বহুত ভাল লগা দৃশ্য হয়। দেখিছে না আপোনালোকে? নৌকা আগত আছে, সকলো আছে। এইপিনে চাওক আমাৰ দাদাই বৰ্তমান কিমান ওপৰলৈ গৈছে, এইপিনে দেখিছেনে আপোনালোকে? সেয়ে আমি ওপৰত গৈ আছোঁ বৰ্তমান। যিহেতু ফাইনেলি আমি বৰ্তমান পাবলৈ হৈ আছোঁ আৰু যিহেতু ঝৰ্ণা পাওঁ হৈ আছোঁ, অলৰেডি পাম এতিয়া আমি। এইপিনে আপোনালোকে যিহেতু চাই থাকক, যাতে ভিডিঅ' স্কিপ নকৰিব, একেলগে চাওক। যিহেতু মই ভিডিঅ'টো বহুত কষ্টৰে বনাইছোঁ আৰু কষ্টৰে বনোৱাৰ কাৰণে মই বাৰে বাৰে কৈছোঁ যে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব, শেষলৈকে চাওক। ফাইনেলি যিহেতু পানী দেখিছে ন, আপোনাৰ পানী ঝৰ্ণা পামগৈ এতিয়া অলপ পিছত। ইয়াত বৰ্তমান আমি অলপ ঠাণ্ডা লগাই লৈছোঁ গাটো আৰু যিহেতু বেছি গৰম হোৱাৰ কাৰণে অলপ মই গাটোতে তিয়াই ল'লোঁ। আৰু আপোনালোকক মই যিহেতু পাহাৰৰ মাজত দুখন কুঁহিয়া, এইপিনে আপোনালোকে চাওক কুঁহিয়া, এইপিনে দেখিছে আপোনালোকে কুঁহিয়া দেখিছেনে আপোনালোকে? পাহাৰৰ মাজত কুঁহিয়া খেতি কৰিছে। যিহেতু এয়া কুঁহিয়া নহয়, এয়া হ'ল বিৰিণা। মই আপোনালোকক ধেমালি কৰিছিলোঁ। এইটো আপোনাৰ বিৰিণা গছ চাওক কিমান সৰু এইপিনে মাজে মাজে বিৰিণা গছো আছে। আৰু নদীৰ মাজত যিহেতু বহুত খহনীয়া হৈছে ইয়াত, আৰু শিলো বহুত, খোজ কাঢ়িবলৈ যিহেতু বহুত অসুবিধাই হয়। ইমান বহুত কষ্ট, আৰু ইমান কষ্ট মানে যিহেতু 3-4টা পাহাৰ যেতিয়া মাজেদি যাবলগীয়া হয়, যিহেতু কষ্টটো অনুভৱ হ'বই যায় হ'লেও। আৰু কষ্ট কৰিয়ে মই যিহেতু ভিডিঅ'টো আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ, মানে চাই থাকক। মই আৰু বৰ্তমান ফাইনেলি ঝৰ্ণা পাম আৰু মিনিমাম আধা কিলোমিটাৰমান যোৱাৰ পিছত মই যিহেতু ঝৰ্ণাটো পাম আৰু আপোনালোকক মই ঝৰ্ণাটো দেখুৱাই আছোঁ। এইটো খোজকাঢ়ি সকলো ভাগৰি পৰিছে। এইপিনে চাওক গোটেইখন বহি লৈছে এতিয়া আহি। সেইপিনে চাওক গোটেইখন ইয়াত এতিয়া ইমান খোজকাঢ়ি ভাগৰি পৰিছে সকলোৱে, আৰু লগতে ময়ো ভাগৰি পৰিছোঁ। ভাগৰ লাগিছেনে? কিমান ভাগৰ লাগিছে? ঝৰ্ণা চাবলৈ আহি গতি বেয়া হৈ গৈছে গৰমত। কেনে নহ'ব এতিয়া মেকআপৰ ৰঙা বগা হৈ গৈছে। এইপিনে মন্দি মেকআপৰ কোনো প্ৰয়োজন নাই। ঝৰ্ণালৈ আহিলে মেকআপ মানে কোনো প্ৰয়োজন নাই আৰু মেকআপ ওলাই যাওঁ ৰং ন। ৰঙা বগা মেকআপ আহি যাব। এই পানী খাবৰ বাবে কি ধুনীয়া এটা বাঁহ দুফাল দিছে, দুফালৰ মাজত পানী পৰি আছে। আৰু যেতিয়া পানী খাব পাৰে ধুনীয়া পানী দি, একদম পূৰা নিমজ পানী হয়। সেয়া আমি যিহেতু 3টা পাহাৰ বৰ্তমান পাৰ হৈছোঁ। যদি বহুত ভিতৰত হয়, ভিতৰত হ'লেও আপুনি কিমান মানুহ ইয়াত আহে চাওক। সেইপিনে বহুত দূৰৰ পৰা ল'ৰা আহিছে, দূৰণি ল'ৰা আহি দেখিছেনে ইয়াত ঘূৰি আছে আহি। ঝৰ্ণা মই পাব হৈছোঁ আহি পিনে চাওক আপোনালোকে। মই যিহেতু সৰু ঝৰ্ণাটো আপোনাক দেখুৱাই আছোঁ। ফাইনেলি মই যিহেতু বৰ্তমান সৰু ঝৰ্ণাটো পাই গ'লোঁ আৰু আপোনালোকক দেখুৱাই চাওঁ এইপিনে সৰু ঝৰ্ণাটো। আৰু আহি বহুত ভাগৰ লাগি গৈছে। প্ৰথম এটা ঝৰ্ণা আছে, এইটো ঝৰ্ণা দেখুৱাই দিছোঁ। আমি চাওক এইপিনে চাওক, ওপৰলৈ চাই পিনে এইপিনে চাওক। প্ৰথমে সৰু ঝৰ্ণা দেখুৱাইছোঁ, এইপিনে গা ধুই আছে ল'ৰা ছোৱালী হাল। এইপিনে চাওক আপোনালোকে দেখুৱাই দিছোঁ। এইপিনে চাওক ওপৰলৈ গৈ আছে ঝৰ্ণাটো। এইটো যিহেতু প্ৰথম ফাইনেলি সৰু ঝৰ্ণা হয়, মই কেমেৰাটো জুম কৰি আনিছোঁ। আপুনি চাওক এইটো হ'ল প্ৰথম সৰু ঝৰ্ণা হয়। আৰু নেক্সট মই আপোনালোকক ডাঙৰ ঝৰ্ণাটো দেখুৱাই আছোঁ ভিডিঅ'ৰ যোগেদি। আপোনালোকে চাই থাকক যাতে আপোনালোকৰ ইয়াত আহিব পাৰিব। মইতো বৰ্তমান পাই গ'লোঁ আহি ইয়াতে। মই 2 নম্বৰ ঝৰ্ণা, যোনটো ডাঙৰ ঝৰ্ণা হয়, ডাঙৰ ঝৰ্ণাবিলাক আহি আছোঁ। আপোনালোকক যিহেতু মই দেখুৱাই আছোঁ, চাই থাকক আপোনালোকে। ডাঙৰ ঝৰ্ণা দেখুৱাই আছোঁ। এইপিনে চাব। নেক্সট মই 2 নম্বৰ ঝৰ্ণাটো বৰ্তমান পাম, আৰু পোৱাৰ আগে আগে মই আপোনালোকক দেখুৱাই দিছোঁ কিমান ল'ৰা ছোৱালী কিমান আহে চাওক আপোনালোকে। আৰু লগতে আমাৰ এই বৌহঁতে গা ধুইছে। বৌ দেখিছেনে?
যিহেতু মই 2 নম্বৰ যিটো মেইন ঝৰ্ণাটো পাই ওলাই বৰ্তমান মই দেখুৱাই চবলৈ চাওঁ এইপিনে চাই দিওঁ। আমাৰ বৰ্তমান ভাইটিহঁতে আহি ইয়াত অলপ পাৰ্টি কৰি আছে। এইটোৱে হ'ল নেক্সট ডাঙৰ ঝৰ্ণা, শেষৰ ঝৰ্ণা হয়। এই আজি ঝৰ্ণা ভিডিঅ'বোৰ ঝৰ্ণা হৈ গ'ল। এই ডাঙৰ ঝৰ্ণা হয় আৰু ডাঙৰ ঝৰ্ণা বৰ্তমানে গা ধুই আছে। ধুনীয়া লাগিছে। ইয়াত যিহেতু বহুত ঠাণ্ডা, হাৱা ঠাণ্ডা, বতাহ ঠাণ্ডা, পানী চব পিনৰ পৰা ঠাণ্ডাই হয়। আহি আছে কি ধুনীয়া কৰিম আৰু ইয়াতে এতিয়া গাটো ধুম মই। পাহাৰৰ মাজৰ যোনটো ঝৰ্ণা হয়, ঝৰ্ণা দেখুৱাই দিলোঁ আৰু লগতে মোৰ এইজনী আহি গ'ল পাৰ্টনাৰ। দেখিছেনে আপোনালোকে কি দেখিছে বাৰু? এজনী বৰল হয়, বৰলজনী আহি মোৰ হাতত পৰিলে। আৰু মোৰ যিহেতু আজি ঝৰ্ণা ভিডিঅ' ইমানেই আৰুনো কি ক'ম বিশেষকৈ। এতিয়া নদীখন শেষ হ'ল আৰু নদী শেষৰ পিছত এইটোৱে হ'ল আপোনাৰ নদীখনৰ শেষৰ একেবাৰে ঝৰ্ণা হয়। ঝৰ্ণা এতিয়া যিহেতু পাহাৰ কিমান পাহাৰ আছে ওপৰতে আহি পানী পৰিলে আৰু পানী গা কি কৰিলোঁ। আৰু আজিতো দেওবাৰ কি কৰিলোঁ, ঝৰ্ণা চাবলৈ ওলাই আহিলোঁ। ভণ্টি এটা আহিছিলে আৰু লগতে এইপিনে আমাৰ দাদা আহিলে। দাদা এইপিনে আহিলে বৌ হয়। চিনাকি কৰি দিয়া নাছিলোঁ, এতিয়া চিনাকি কৰি দিলোঁ। আৰু আজিলৈ মোক সেইটোৱে ঝৰ্ণা হ'ল আপোনালোকে। মই বৰ্তমান একদম তলত ৰখি আছোঁ এতিয়া। গোটেইকেইটা পাহাৰৰ পানী আহি ইয়াতে পৰিছেহি আৰু বাৰিষাটো এতিয়াতো বৰ্তমান বাৰিষা হয়, তথাপিও বেছি বৰষুণ হ'লে বেছি পানী হয়।